হেল্ল' গাইছ আপোনালোকলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ' এটা মোৰ ইউটিউব চেনেলটোলৈ আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাছিলে এতিয়া বৰষুণ দি আছে পূৰা পানী হৈ আছে ফিল্ডখন আপোনালোকক দেখাই আছোঁ চব এইফালে পূৰা পানী হৈ আছে উপায় নাই ইয়াতে মাৰিবই লাগিব ৰানিংটো কৰিব লাগিব পূৰা পানী মানে কি ক'ম আৰু উপায় নাই তো আপোনালোকৰ ট্ৰেকবোৰ ঠিক হৈ আছে নাই কমেণ্ট কৰি জনাবচোন আমাৰ মানে একদম চব পূৰা পানী হৈ গ'ল আৰু উপায় নাই এনেকৈ ৰানিং কৰিব লাগিব এইকেইদিন কৰি আছোঁ বাৰু ৰানিং ভিডিঅ'হে কৰা হোৱা নাছিলে আজি কৰিছোঁ ভিডিঅ' বহুত দিনৰ মূৰত লগৰ এটা ৰানিং কৰি আছে এনেকৈ পানীতে কৰিব লগা হৈছে উপায় নাই কাৰণ জুলাই মাহত যিহেতু হ'ব কৈছে এক্সাম তো সেইটো কাৰণে উপায় নাই প্ৰেক্টিছ কৰিব লাগিব যিমান পানী হ'লেও যি হ'লেও খালি লং জাম্প মাৰোঁতে অলপ প্ৰব্লেম হৈছে কাৰণ পিছলৈ আছে ট্ৰেকটো লং জাম্পৰো তো লং জাম্প মাৰিব পৰা নাই বাকী ৰানিংটো পিছল হ'লেও কৰিব পাৰিছোঁ লং জাম্প মাৰিবলৈ যিহেতু ভয়ো লাগে সেইটো কাৰণে চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ চাই থাকক ভিডিঅ'টো আৰু এতিয়া এপাক খোজকাঢ়ি লওঁ তাৰপিছত আৰু ৰানিং কৰিম দেখাই আছোঁ কেনেকৈ পানীত দৌৰিব লগা ৰাতিপুৱা সময়ত বৰষুণ দিছে বাৰু হ'লেও পিছবেলা মানে বৰষুণটো দিয়া নাই বেলিটো ওলাই আছে সেইটো কাৰণে ভাল হৈছে কাৰণ বৰষুণটো দিলে ৰানিং কৰিবৰ কাৰণে অলপ অসুবিধা হয় বাকী ট্ৰেকটো পানী হৈ আছে দেখিছে হ'লেও আমাৰ লগৰবোৰে ৰানিং কৰি আছে এতিয়াও উপায় নাই কৰিবই লাগিব যিমানখিনি হ'লেও আৰু বাকীবোৰ ৰেডি হৈ আছে এতিয়া ৰানিং কৰিবৰ কাৰণে দেখাই আছোঁ আপোনালোকক একদম সম্পূৰ্ণ স্কিপ নকৰা ভিডিঅ'টো চাই থাকক চব এতিয়া দলে মাৰি আছে ৰানিং এইটো কোন হয় বঢ়িয়া বঢ়িয়া আমাৰ দাদা পানী পানী যা আকৌ বঢ়িয়া বঢ়িয়া মাৰি থাক মাৰ মাৰ স্পীড মাৰ বঢ়িয়া দলে মাৰ মাৰ মজা ইণ্ডিয়ান আৰ্মি বঢ়িয়া মাৰ পানীয়ে পানীয়ে মজা জান মাৰ এইটো টাইম লগাইছ নেকি বঢ়িয়া মাৰি থাক দেখিছে লগৰবিলাকে ৰানিং কৰি আছে
যিমান পানী হ'লেও ৰানিং কৰি আছে, কষ্ট কৰিছে বহুতে, সকলোৱে কষ্ট কৰি আছে। তো আপোনালোকৰ ফিল্ডত পানী হৈছে নে কমেণ্ট কৰি জনাবচোন, আৰু ৰানিংটো কৰি আছে নে নাই কৰা জনাব। আৰু বেছি নাই, জুলাই মাহ সোমাব হৈছে আৰু এতিয়া জুন মাহটো যাবই হ'ল। তো যাব আৰু এনেকৈ যাব, প্ৰেক্টিছ কৰোঁতে যাব। এইকেইদিনতো পূৰা হাৰ্ড প্ৰেক্টিছ কৰিবই লাগিব, কাৰণ জুলাই কথা আছে। জুলাইত সকলোৱে এটা ইণ্টাৰভিউৰ কাৰণে ৱেইট কৰি আছে সকলোৱে। তো প্ৰেক্টিছ কৰক আৰু চব, কিমান বৰষুণৰ বতৰত হ'লেও, কিমান ট্ৰেকত পানী হ'লেও তো প্ৰেক্টিছ কৰিব লাগিব, উপায় নাই। কৰি থকা সকলোৱে প্ৰেক্টিছ ভালকৈ কৰক, কাৰণ সকলোৱে পোৱাটো বিচাৰোঁ হয় নাই, সকলোৱে পাব লাগিব। ইমান কষ্ট কৰাৰ পিছততো পাবই লাগিব কিবা এটা ফল। তো কষ্ট কৰি থাকক সকলোৱে, চাই থাকক ভিডিঅ'টো। আৰু এতিয়ালৈকে মই ৰানিং কৰা নাই, এতিয়া মই ৰানিং কৰি লওঁ। তো লগ পাই আছোঁ ৰানিং কৰাৰ পিছত, ৰানিং কৰি লওঁ এতিয়া। আৰু ভিডিঅ' কৰিব তেনেকৈ মই ৰানিং কৰোঁতে ভিডিঅ' কৰিবলৈ লগৰবিলাক চবে ৰানিং কৰি আছে, সেইটো কাৰণে মোৰ এতিয়া ৰানিং কৰা ভিডিঅ'টো দেখাব নোৱাৰিম। মই ৰানিং কৰি লওঁ, তাৰপিছত লগ পাইছোঁ সকলোকে, তাৰপিছত লং জাম্প মাৰিব পৰা নাই নোৱাৰোঁ। ট্ৰেকটো চামগৈ, পিছলৈ আছে যদিও ট্ৰাই কৰি চাম। আৰু এতিয়া 8টা ৰাউণ্ড কমপ্লিট কৰিলোঁ, উপায় নাই। পানীতে মাৰি দিলোঁ, ট্ৰেকটো পানী হৈ আছিলে দেখিছিলে, তেনেকৈ মাৰিলোঁ। 8 পাক কমপ্লিট কৰিলোঁ। টাইমটো চোৱা নাই বাৰু, কাৰণ পিছলৈও হৈ আছে সেইটো কাৰণে। আৰু এতিয়া 8 পাক কমপ্লিট কৰি মেলি এতিয়া অলপ খোজকাঢ়ি লৈছোঁ, আৰু লগৰকেইটা অলপ ৰখি আছে তাত, অলপ ৰেষ্ট লৈছে। এতিয়া ৰানিং কৰি মাৰিলে, আৰু দুটা মানে ৰানিং কৰি আছে সিহঁতৰ, আৰু 13 পাক পাৰ হৈ গ'ল, কৰি আছে বাৰু। আৰু মই 8 পাকতে ৰখি দিলোঁ। চাওঁ লং জাম্প মাৰিব পাৰোঁ নে নোৱাৰোঁ, ট্ৰেকটো কেনেকুৱা হৈছে চাবগৈ লাগিব। আহি পিনেও চোৱা নাই ট্ৰেকটো, এতিয়া ৰানিং কৰি পিনে চামগৈ এতিয়া ট্ৰেকটো কেনেকুৱা হৈ আছে। তো চিনাব মাৰিম বুলি ভাবিছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। লগৰকেইটা লং জাম্পৰ পিছটো চাওঁগৈ, জাম্প মাৰিব পাৰোঁ নে নোৱাৰোঁ। এখন ফিল্ডততো পানী হৈ পূৰা শেষ হৈ গৈছে, পানী হৈ গৈছে পূৰা, তাততো ৰানিং কৰিব পৰাই নাই। তো চাইছিলোঁ ভিডিঅ' কেইটামানতো বেয়া লাগে সেইবোৰ দেখিলে। তো এতিয়া বানপানী হৈ গৈছে, তো এইটো উপায় নাই আৰু, প্ৰকৃতিয়ে কৰিছে, তো কি কৰিবা। একচুৱেলি এইটো প্ৰকৃতি বুলি নহয়, মানুহৰ গাতে ভুল। গছ গছনিবিলাক কাটি পেলাইছে। তো যিমান পাৰে গছ ৰুব লাগে, কিন্তু আজিকালি কি কৰে মানুহবোৰে, গছবিলাক কাটি কুটি শেষ কৰি দিছে। তো যিমান ডাঙৰ হ'ব নাপায়, গছবোৰ কাটিয়ে পেলায়। তো সেইটো কাৰণে আমি যদি প্ৰকৃতিক যদি ধ্বংস কৰোঁ, প্ৰকৃতিটো ধ্বংস কৰিবই। সেইটো কাৰণে আৰু কাইলৈ এই 5 জন যিহেতু সকলোৱে গছপুলি ৰুব, আৰু গছপুলি ৰুলে নহ'ব, তো আপডালো কৰিব লাগিব, পানী দিব লাগিব, গৰুৱে নোখোৱাকৈ বেৰা দিব লাগিব। তো যদি আপুনি গছপুলি ৰুইছে তেনেহ'লে গছপুলিটো প্ৰতিপালনো কৰিব। তো সেইটোৱে আৰু যিমান পাৰে গছ গছনি ৰুওক, তেতিয়া কিছুমান বতাহ ধুমুহাৰ পৰা ৰক্ষা পাব পাৰি। তো সেয়াই আৰু লং জাম্পৰ পিছটো ফালে আহিছোঁ। তো কেনেকুৱা হৈ আছে, পিছটো পিছলৈ আছে নেকি চাব আহিছোঁ। যদি ভাল হৈ আছে তেনেহ'লে মাৰিম, যদি পিছল হোৱা নাই, বৰষুণ দি আছিলে অৱশ্যে পিছলৈ হ'ব লাগে। চব গোটেই পূৰা আট খাই আছে, এইফালে পানী হৈ আছে, তো দেখাই আছোঁ আপোনালোকক বেক কেমেৰা কৰি। তাৰপিছত গোটেই পানী হৈ আছে, এইফালে প্ৰথমডোখৰ পানী হৈ আছে, আৰু এইফালে পূৰা আট খাই আছে। তো লং জাম্প মাৰিব পৰা নহ'ব, সেয়া চব পানী হৈ আছে, এইফালেও পূৰা আট খাই আছে বালিখিনি। তো দুখ পাব লাগিব, আৰু ট্ৰেকটো পিছলৈ আছে, এইটো মাৰিব পৰা নাযাব, কাৰণ দুখ পাই ল'ম ন। সেইটো কাৰণে আজি লং জাম্প নামাৰোঁ, ৰ'দটো দি লওক তাৰপিছতে মাৰিম। আৰু এতিয়া ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, সকলোৱে প্ৰেক্টিছ কৰি থাকক, হাৰ্ড প্ৰেক্টিছ কৰক। তো সকলোৱে চাকৰি এটা ল'ব লাগিব। তো বাই বাই, লগ পাম অন্য এটা ভিডিঅ'তে।